আজি আমি বনাম চিকেন পকৰা। এই চিকেন পকৰাটো বেচনত এনেকে মাৰি ল'ব লাগিব, মাৰি লৈ পুৰা চচৰে ভাজবা লাগিব। কেনেকে ভাজবা লাগে আমি দেখাই আছো। এনেকে দিবি হ'ল, এনেকে দিয়াৰ লগে লগে এইটো বস্তু এতিয়া আমাৰ আছে বেচনত কি দিছো গোটেই গম পাব লাগিব। বেচনত দিছো আমি প্ৰথমতে দিছো আমি জিৰা, তাৰপিছত দিছো আমি আৰু কি আছিলে জালাৰ গুড়া আৰু নিমখ আৰু হালধি এইখিনিয়ে দিলি হ'ল আৰু বেলেগ একো দিব নালাগে। তাৰপাছত পুৰা ভাজি থাকলি হ'ল। এয়া চাওক এনেকে পুৰা ভাজি থাকবা লাগিব। এই একদম পুৰা ইনকে দেখছে না পুৰা একদম খৰ কৰি উতল আহি থাকবা লাগিব, নহ'লে হ'ব নি। এই যেতিয়া ৰাঙা হ'ব তেতিয়া আমাৰ এই বস্তুটো নামাব লাগিব। অলপ দেখি আছো আজি কিন্তু একলাই এইয়ে নহয়, গাহৰিও আজি মই নতুন প্ৰচেছত বানাও শিকম, গতিকে লাষ্টকলৈকে ভিডিঅ'টো চাই থাকব। অলপ ৰাঙা হোৱাৰ পাছত উল্টে দিব লাগিব, কিন্তু অনুপমে দিব লাগিব, বেলেগ দিলে ভাল নাই। বস্তুটো তিতে ৰাঙা হ'ব এই বস্তুটো। এতিয়া আমাৰ কিছু টাইম ভাজবা লাগিব 15-20 মিনিট, আৰু জুইটো কিন্তু একদম কমাই দিব লাগিব। গেছ হলি চিমত দিব লাগিব আৰু এতে হলি দুডাল কৰি দিব লাগিব, বেলেগ নালাগে। গতিকে এইখিনি কৰি হ'লে হ'ব। আৰু এইটা যেতিয়া নামাবা হ'ব তেতিয়া এনেকে লাল হোৱাৰ পাছত গোটেইকেইটা আমাৰ নামাব লাগিব। নামে এই যি কাগজ আছে এই কাগজত এনেকে নি উঠি থব লাগিব। কি হ'ব তেল মাখা শুই যাব কাগজত, তেতিয়া আৰু বঢ়িয়াকে খাব পাৰিব। তো এনেকে কাঢ়ি লোৱাৰ পাছত অলপ অলপ নিমখ এনেকে ছিটাই দিলে হ'ল, আৰু তাৰপিছত আৰু মখ মখে খাই থাকিলে হ'ল।